ৱেলকাম টু দ্য চেনেল। বিশ্বক খেলত এই কেইগৰাকী ক্ৰীড়াৰ হয়তো নিজ দেশত থকাহেঁতেন আজিও অখ্যাত হৈ থাকিলেহেঁতেন। আমি এই কথাষাৰি কোৱাৰ কাৰণ ভিডিঅ'টিত জানো হওক। বৰ্তমান ক্ৰিকেট বিশ্বত এনে বহু খেলুৱৈ আছে যি ক্ৰিকেট খেলাৰ বাবে নিজ দেশ এৰিছে। আজি আমি এনে 4গৰাকী খেলুৱৈৰ কথাই আলোচনা কৰিবলৈ ওলাইছোঁ, যি নিজৰ দেশত খেলুৱৈ হিচাপে এলাগী হোৱাৰ পিছত গৈ অইন দেশত বিশ্বখ্যাত হৈ পৰিল। জোনাথন ট্ৰট। অৱসৰৰ আগ মুহূৰ্তলৈকে ইংলেণ্ড এদিনীয়া দলৰ এজন নিৰ্ভৰযোগ্য খেলুৱৈ আছিল জোনাথন ট্ৰট। তেওঁ 2007 পৰা 2015 চনলৈ ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছে। কেপটাউন দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা এই খেলুৱৈগৰাকীয়ে আণ্ডাৰ-15 আৰু আণ্ডাৰ-19ত দক্ষিণ আফ্ৰিকাৰ হৈ খেলিছিল যদিও ছিনিয়ৰ দলটোত খেলিবলৈ সুযোগ পোৱা নাছিল। ইয়াৰ পিছত তেওঁ আফ্ৰিকা এৰি 2003ত ইংলেণ্ডলৈ অহাৰ সিদ্ধান্ত লয়। ইংলেণ্ডৰ হৈ খেলাৰ যোগ্যতা অৰ্জনৰ পিছত তেওঁ ধাৰাবাহিকভাৱে ভাল খেল প্ৰদৰ্শন কৰি এজন নিৰ্ভৰযোগ্য বেটছমেন হৈ পৰে। যদি আমি তেওঁৰ পৰিসংখ্যা চাওঁ, তেওঁ 52খন টেষ্ট, 68খন এদিনীয়া আৰু 7খন টি-20ত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছে। তেওঁ 2009ৰ এছেছৰ নিৰ্ণায়ক 55খন খেলত অভিষেক কৰি 41 আৰু 119 ৰানৰ দুটা শক্তিশালী ইনিংছ খেলিছিল, যাৰ ফলত ইংলেণ্ড খেলখনত জয়ী হৈ এছেছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত তেওঁৰ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। জোনাথন ট্ৰট খেলুৱৈ হিচাপে এদিনীয়াত আটাইতকৈ কম 21টা ইনিংছত 1000 ৰান সম্পূৰ্ণ কৰা প্ৰথম খেলুৱৈ। ষ্ট্ৰেছ ৰিলেটেড ইলনেছৰ কাৰণে তেওঁ ভাৰতে ক্ৰিকেটৰ পৰা অৱসৰ ল'বলগীয়া হয়। কেভিন পিটাৰছন। দক্ষিণ আফ্ৰিকাৰ কটা ছিষ্টেমত বিৰক্ত হৈ দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা কেভিন পিটাৰছনে দক্ষিণ আফ্ৰিকাত ক্ৰিকেট খেলিবলৈ এৰি ইংলেণ্ডলৈ গুচি যায়। তেওঁ 2005 চনত ইংলেণ্ডৰ হৈ প্ৰথম ডেবিউ কৰে। চাউথ আফ্ৰিকান মূলৰ কেভিন পিটাৰছন প্ৰথমবাৰ যেতিয়া দক্ষিণ আফ্ৰিকালৈ খেলিবলৈ যায়, তেওঁক দক্ষিণ আফ্ৰিকাৰ চিনাকি দৰ্শকে বিশ্বাসঘাতক দেশদ্ৰোহী বুলি চিঞৰিছিল। কিন্তু সেই 5খন এদিনীয়া খেলৰ ছিৰিজটোত তেওঁ 454 ৰান সংগ্ৰহ কৰি দৰ্শকৰ এই ঘৃণাক সন্মানলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। 2007ৰ এদিনীয়া বিশ্বকাপত তেওঁ 9খন খেলত 444 ৰান কৰিবলৈ সক্ষম হৈছিল। যিজন মানুহক মানুহে ঘৃণা কৰিবলৈ ভাল পাইছিল, সেইজন খেলুৱৈক তেওঁৰ খেলৰ বাবে কোনোৱে অৱজ্ঞা কৰিব পৰা নাছিল, আৰু সেইজনেই হ'ল কেভিন পিটাৰছন। ক্ৰিকেট জগতক দিয়া যথেষ্ট সংখ্যক গ্ৰেট মোমেণ্টছৰ বাবে কেভিন পিটাৰছন এজন বিশ্বখ্যাত খেলুৱৈ হৈ ৰ'ব। তেওঁ 2018 জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। জফ্ৰা আৰ্চাৰ। বাৰ্বাডোছ ৱেষ্ট ইণ্ডিজত জন্মগ্ৰহণ কৰা জফ্ৰা আৰ্চাৰে আণ্ডাৰ-19 লেভেলত ৱেষ্ট ইণ্ডিজক প্ৰতিনিধিত্ব কৰিছিল, কিন্তু তেওঁ ছিনিয়ৰ লেভেলত খেলিবলৈ সুযোগ পোৱা নাছিল। পিছত তেওঁ ৱেষ্ট ইণ্ডিজত ক্ৰিকেট খেলিবলৈ এৰি ইংলেণ্ডলৈ ঢাপলি মেলে। পোনপ্ৰথমে আহি তেওঁ ছাছেক্সত যোগদান কৰে। ছাছেক্সৰ খেলৰ প্ৰদৰ্শনৰ ভিত্তিত তেওঁ অষ্ট্ৰেলিয়াৰ বিগ বেছৰ দল হবাৰ্ট হাৰিকেনে চুক্তিবদ্ধ কৰে। বিগ বেছত তেওঁৰ খেলৰ প্ৰদৰ্শনৰ পিছত IPL 2018ত ৰাজস্থান ৰয়েলছে তেওঁক চুক্তিবদ্ধ কৰায়। ইয়াৰ পিছত তেওঁৰ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। 2022ত ইংলেণ্ডৰ হৈ খেলাৰ যোগ্যতা হ'বলগীয়া আৰ্চাৰক ECBয়ে কিছু নিয়মৰ শিথিলতা কৰি 2019ত দলভুক্ত কৰায়। 2019ৰ এদিনীয়া বিশ্বকাপ জয় কৰাত জফ্ৰা আৰ্চাৰৰ ভূমিকা যথেষ্ট উল্লেখযোগ্য আছিল। তেওঁ বিশ্বকাপত 20টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। বিশ্বকাপৰ ঠিক পিছতে এছেছ ছিৰিজত জফ্ৰা আৰ্চাৰক দলভুক্ত কৰা হৈছিল, য'ত তেওঁ 4খন টেষ্টত 22টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। সেই এছেছ ছিৰিজৰ সেই তীব্ৰবেগী বলটোৰ কথা কোনে পাহৰিব পাৰে, যাৰ আঘাতত ষ্টিভ স্মিথক ততাতৈয়াকৈ প্লেয়িং 11ৰ পৰা বাহিৰ কৰি দিবলগীয়া হৈছিল। যদিও আঘাতৰ বাবে যথেষ্ট দিন দলৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে, তথাপিও বৰ্তমান বিশ্বৰ অন্যতম এজন দুৰ্ধৰ্ষ পেচাৰ হ'ল জফ্ৰা আৰ্চাৰ। ইমৰান তাহিৰ। পাকিস্তানত জন্মগ্ৰহণ কৰা ইমৰান তাহিৰে আণ্ডাৰ-19 আৰু A লেভেলত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল। সেই সময়ত যথেষ্ট সংখ্যক স্পিনাৰ থকা হেতুকে তেওঁ ছিনিয়ৰ দলত সুযোগ পোৱা নাছিল। পিছত তেওঁ পাকিস্তানত ক্ৰিকেট খেলিবলৈ এৰি ইংলেণ্ডলৈ আহে কাউণ্টি ক্ৰিকেট খেলিবলৈ। ইয়াৰ পিছত তেওঁ কাউণ্টি ক্ৰিকেট খেলিবলৈ এৰি দক্ষিণ আফ্ৰিকাত স্থায়ীভাৱে থাকিবলৈ লয় আৰু দক্ষিণ আফ্ৰিকাত ক্ৰিকেট খেলিবলৈ লয়। 2010 চনত তেওঁ নিৰ্বাচক কমিটিৰ ভুলৰ বাবে দক্ষিণ আফ্ৰিকা দলভুক্ত হৈছিল যদিও তেওঁ দলৰ হৈ খেলাৰ যোগ্যতা অৰ্জন কৰাই নাছিল। অৱশেষত 2011ৰ এদিনীয়া বিশ্বকাপত তেওঁ ৱেষ্ট ইণ্ডিজৰ বিপক্ষে অভিষেক ঘটায়। 2011ৰ বিশ্বকাপত তেওঁ 5খন খেলত 14টা উইকেট দখল কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ সৈতে টেষ্ট ডেবিউ কৰা তাহিৰে 2014ৰ ৱৰ্ল্ড কাপ টি-20ত সৰ্বাধিক 12টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। 2015ৰ এদিনীয়া বিশ্বকাপত তেওঁ 15টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত তেওঁ প্ৰথমবাৰ এদিনীয়া ক্ৰিকেটৰ ৱৰ্ল্ড ৰেংকড নাম্বাৰ 1 খেলুৱৈ হ'বলৈ সক্ষম হৈছিল। 2019 বিশ্বকাপৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে। কোনে জানে, হয়তো নিজ দেশত থকাহেঁতেন এই খেলুৱৈ কেইগৰাকী আজিও অখ্যাত হৈ থাকিলহেঁতেন।